হয় ক'ব ঘৰত মোক জোৰ কৰিলেও মই এতিয়া বিয়া হ'বলৈ নাই। মই ভালকে পঢ়ি শুনি ভাল এটা চাকৰি কৰিহে মই বিয়া হ'ম। কি হলো এতিয়ালৈকে যে তই উঠিব হোৱাই নাই নেকি? গাভৰু ছোৱালী এতিয়ালৈকে শুই থাকিবলৈ আহিছ? একদম সোনকালে উঠিয়া। ঘৰৰ সকলো কাম পৰি আছে। মই অকলে অকলে কিমান কাম কৰিম? মোক কামত সহায় কৰি দেহি। যা বাথৰুমতে কাপোৰ দুটামান পেলাই থৈ আহিছো, সেইকেইটাও ধুই আনিবিগে। হ'ব মা, মই বাৰু কাপোৰকেইটা ধুই দিম। মই উঠিছো মা, তুমি যোৱা বাৰু। মই তোমাক কামত সহায় কৰি দিমগে মা। হ'ব আৰু উঠো। এয়া আজ্ঞা দি থৈ গ'ল নহয়, কি কৰিবলৈ আছে যাওঁ আৰু। কামত অলপ সহায় কৰি দিমগে। অ মামা, মই কাম সকলো কৰিলো দেই। এতিয়া মই কিবা বনাবলৈ আছে নেকি? চাওঁ, মই কিটচেনলৈকে যাওঁ। নালাগে তই একো মোক বনাই দিব নালাগে। মই সকলো বনাই ৰেডি কৰি থৈছো। সৈ বাচনখিনি পৰি আছে, সেইখিনিকে তই ধুই দেগে যা। আজি ল'ৰাৰ ঘৰৰ পৰা চাবলৈ আহিব আলহী। তই ওলাই ৰেডি হৈ থাক। কি কোৱা মা? মই এতিয়া বিয়া নহওঁ বুলি মই তোমালোকক কৈ থৈছিলোহে। মই পঢ়িবলৈ আছে, মই পঢ়া শুনা কৰাৰ পাছতহে মই বিয়া হ'ম। মই এতিয়াই বিয়া নহওঁ, তোমালোকে মোক জোৰ কৰি নাথাকিবা। তই বিয়া নহওঁ বুলি ক'লেই হ'ব নেকি? সোনকালে তই বিয়া হ'ব লাগিব। ভাইটিক কেনেকে পঢ়াম নহ'লে? বাপেৰে তোৰ লগত ইমান টকা খৰচ কেনেকে কৰিব? তোৰ লগত লাগি থাকিলে আমাৰ তাৰো পঢ়া শুনা যাবগৈ। আজি ল'ৰা ঘৰৰ পৰা আহিব, তই সোনকালে বিয়া হ'ম বুলি ক'ব লাগিব। মা প্লিজ মোক এতিয়াই বিয়া দি নিদিবা মা। মোৰ বহুত সপোন আছে, মোক সপোনবোৰ পূৰ হ'বলৈ দিয়া মা। মই এতিয়াই বিয়া হৈ গ'লে মোৰ সপোনবোৰ কি হ'ব মা? প্লিজ মোৰ কথা এবাৰ বুজা না মা। নাই, নহ'ব। তোৰ কথা মই একো শুনিবলৈ নাই। তই এতিয়া বিয়া হ'বই লাগিব। তই বিয়া হৈ গ'লেহে মই ভাইৰক ভালকে পঢ়াব পাৰিম। মা প্লিজ এবাৰ মোৰ কথা বুজা না মা। মোক এতিয়াই বিয়া দি নিদিবা মা। তুমি মোক বেলেগ যি কোৱা মই তাকে শুনিম। প্লিজ এবাৰ বুজা না মা। অ মামা, মোৰ বৰ ভোক লাগিছে। কিবা বনাই থোৱা আছে নেকি? খাবলৈ দিয়াচোন। আহা, তোলে মই বনাই থৈছো। তোলে মই চিকেন পোলাও বনাই থৈছো আৰু গাখীৰ এগিলাচো গৰমাই থৈছো। বপা, তই খাই লহি হা। অ ভাইটি, আহিলি? ক'ৰ পৰা আহিলি তই? গোটেইটো ঘামি জামি আহিছ যে। যাচোন মুখ হাতকেইটা ধুই অলপ ফ্ৰেছ হৈ লগে। যাচোন এজনী, মোৰ ওচৰত তই লেকচাৰ দিবলৈ নাহিবি। মই কৰিম নহয়, মই যি কৰোঁ কৰি আহিছোঁ নহয়। তই মোক লেকচাৰ দিবলৈ নাহিবি যা। অ মা, দিয়া মোৰ বৰ ভোক লাগি আছে, দিয়া। এইজনীক ইয়াৰ পৰা পঠিয়াই দিয়াচোন। ঐ, তই কি ৰখি আছ? নাযা কিয় ইয়াৰ পৰা? সি কি কৈছে শুনা নাই নেকি তই? মা, মোৰো বৰকৈ ভোক লাগিছে, মোকো কিবা এটা দিয়া না খাবলৈ। আইও, এইজনী কথা শুনা। তাইকো খাবলৈ লাগে বোলে। ৰ ই খাই লওক, তাৰপিছত তই খাবি। ই তাতে দালি ভাত কৰি থৈছে, যাচোন গৰমাই লৈ খাগে। কালি ভাত আছিলেই। হ'ব মা। ঐ, আৰু শুন, তই সোনকালে খাই বৈ আজৰি হৈ ৰেডি হৈ থাক। আলহী পাবহি এতিয়া। অ মা, কোন আলহী আহিবনো? আৰু ক'ৰ পৰা বা আহিব? সেইটোহে নেকি? ভালেই হ'ব দিয়া। তাইক তেতিয়াহ'লে সোনকালে বিয়া দি আজৰি হৈ লোৱা। আপোনালোক আহি পালেহি। বহকচোন, তাতে বহক। মই আমাৰ এখেতকো মাত লগাই দিছোঁ। পিছে আপোনালোকৰ ভালেই নহয়? ঘৰত সকলোৱে ভালনে বাৰু? ভাল। ঘৰত সকলো ভালে আছে বাৰু। আমি বোলো ভাবিলো আজিয়ে পাকটো মাৰি আহোঁ। দিন বাৰ মিলিলে সোনকালে কাম ভাগ কৰি পেলোৱাই ভাল, নে কি কয় বাৰু? হয়। আমিওতো তাকেই ভাবি আছিলোঁ।
সোনকালে কামটো কৰি পেলোৱাই ভাল নে কি কয়? হৰি হৰি শুনিছেনে নাই? আলহী আহি পালেহি আকৌ খৰখেদা কৰক আপুনি। তেওঁলোক পালেহে নেকি? মই গৈছোৱে। তেওঁলোকক বহিবলৈ দিয়াচোন তুমি। আপোনালোক পালেহে। মই এই বাৰীত পাছফালে কাম কৰি লৰালৰিকে গাটো ধুই ওলাই আহিছো। ধেৰ কাম আছিলে জানে। বোলো কামকেইটা কৰি লওঁ আজি বন্ধ পাই। বাকী আপোনালোকৰ ভালে আছে? ভালেই আমাৰ। পিছে তোমালোকৰ কোৱা? তোমালোকৰ ল'ৰা এয়াই ন? পিছে তুমি এতিয়া কি কৰি আছা? আংকুল ল'ৰা ময়েই হয়। মোৰ এখন কম্পিউটাৰ দোকান আছে, সেইখনকে চলাই আছো আৰু এতিয়া। বৰ ভালতো। পিছে তোমালোক বহা, মই চাহ কৰি আনোগৈ। মাজনী মাজনী তোমাৰ হ'লনে বাৰু? আহা আলহী আহিলে নহয়। বুজিছা, আজিকালি ঘৰত থাকিবলৈ একেবাৰে সময় নাই। দেওবাৰৰ দিনটোতো ছুটি নাই বুজিছা। ইটো ওলাই সিটো ওলাই ঘৰৰ কাম এটা কৰিবলৈও সময় নোপোৱা হৈছো। হয়, কি কৰিবা আৰু মোৰো একেইহে। আমাৰ ছোৱালী এয়াই আৰু। নমস্কাৰ আংকুল। দেখাই শুনাইতো বেয়া নহয়। পিছে ঘৰৰ কাম বন বা কিমান জানে কৰিব? ই ঘৰৰ কাম চব জানে, একোতে পেলাব নোৱাৰে আমাৰ এই। পিছে তই কি কবি বোপা? তোৰ পচন্দ হৈছেনে নাই? মইনো কি ক'ম আৰু, তোমাৰ পচন্দে মোৰ পচন্দ। তুমি যি ভাল দেখা আৰু। তেতিয়াহ'লে আমি আগবঢ়োৱাহে কথা, নে কি কয়? তোমাৰ পিছে নামটো কি আইজনী? মোৰ নাম পিংকি। তুমি পঢ়া শুনা কিমান কৰিলা? এতিয়া কিবা পঢ়ি আছানে? মই BA কমপ্লিট কৰিলোঁ। MA টো কমপ্লিট কৰিবলৈ মোৰ ইচ্ছা আছিলে। নিজে কিবা এটা কৰাৰ বহুত ইচ্ছা আছিলে। পিছে মোৰ এতিয়া বিয়া হোৱা একেবাৰে মন নাছিলে। চাহো তাই কথা শুনা। তাই এতিয়া বিয়া হোৱা বয়স সাৰি যাবলৈ ৰখি আছে। MA তই বিয়া হৈও কৰিবগে পাৰিবি। হয়। তোমাৰ বিয়া হোৱাৰ পাছত যি ইচ্ছা সেইটো আমাৰ ঘৰত সকলোখিনি কৰিব পাৰিবা। তোমাৰ নিজ ইচ্ছামতেই থাকিব পাৰিবা। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। ভাল বাৰু, যোৱা তোমালোক। বুজিছা মিনতী, মানুহ ঘৰ বেয়া নহ'ব। ল'ৰাজনো ভালেই লাগিলে কথা পাতি। ময়ো তাকে ভাবিছোঁ। ইমান ভাল ঘৰৰ মানুহ, ল'ৰাজনো বেয়া নহয়। বিয়াখন সোনকালে পাতি পেলোৱাই ভাল হ'ব। তাইকো মানুহৰ আগত কি শুনাইছে? মোৰ পঢ়িবলৈ মন, আমুক কৰিবলৈ মন। যেনিবা তাইক আমি ধাৰি পানী জোৰকেহে বিয়া দিব খুজিছোঁ। মানুহৰ আগত তাই সেইটোহে বুজালে। দেউতা, মোৰ বিয়া হোৱা এতিয়া অলপ পইচা নাই। তোমালোকে মোক কিয় বুজি নোপোৱা দেউতা? মোৰ বহুত সপোন আছে। সপোনবোৰ মোৰ ইয়াতে পূৰ হ'বলৈ নিদিয়া কিয় দেউতা? নহয়, মানুহ ঘৰ ভালেই। তাতে তই সকলোখিনি কৰিব পাৰিবি বুলি কৈছে নহয়। তই সকলো সপোন তাতেই পূৰাব পাৰিবি। হেৰি, এতিয়া সেইবোৰ সকলো বাদ দিয়ক। তাইৰ কথা নহ'ব নহয়। সোনকালে বিয়া দিন বাৰ ঠিক হওক। দেউতা, তুমিও মোৰ সপোনবোৰৰ কথা জানিবলৈ ইচ্ছা নকৰিলানে? আজি মোৰ মা জীয়াই থকাহেঁতেন, আজি মোৰ এনে অৱস্থা কেতিয়াও হ'বলৈ নিদিলেহেঁতেন। কোনোফালে মই চিন্তা কৰিব নোৱাৰা হৈছোঁ।